নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ মূৰত মললৈ ওলাই গৈছিলোঁ। মনত অলপ ভয় ভাৱ লৈ গৈছিলোঁ, তথাপিও মাস্ক পিন্ধি পূৰা সাৱধানেৰে গৈছোঁ। ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি অলপ শ্বপিং কৰিলোঁ। উপায়ো নাই, বস্তুবিলাক নানিলেও নহয়, কিমাননো আৰু ঘৰত সোমাই থাকিম। ছোৱালীজনীও কৈ আছে ব'লা না মা অলপ ফুৰি আহোঁ। হয়তো ইমান দিনে হ'ল, স্কুল নাই, পাতি নাই, ক'তো যাব পৰা নাই, বিয়া নাই, পাৰ্টি নাই, একো নাই। ওলাই গ'লোঁ অলপ ভালকৈ সাৱধানেৰে মাস্ক পিন্ধি। চাওঁ আহক কি কি কিনিলোঁ। সৰু সুৰা অলপ কিবা কিবি কিনিছোঁ, তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ, ভাল লাগে মনটো। ব'লক। এয়া যে ফ্লিপকাৰ্টৰ পৰা আহিছে, অলপ আগতে আহি পাইছে। দেখাৰ লগে লগে মনটো ভাল লাগি গৈছে। বহুত ধুনীয়া বেডশ্বীট, কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া। বেডত পাৰাৰ লগে লগে বেডখন জিলিকি উঠিছে। আপোনালোকে আনিব পাৰে। এনেকুৱা বেডশ্বীট বজাৰত আপোনালোকে বিচাৰিলেও নাপাব, যিমান টকা দিলেও পোৱা নাযায়। চাৰিওফালে নাচ কৰি আছে, ইমান ধুনীয়া। ফ্লিপকাৰ্টক বহুত বহুত ধন্যবাদ আমাক এনেকুৱা অপৰচুনিটি দিয়াৰ বাবে। কম দামতে পাইছোঁ, 3খন আনিছোঁ। এখনত মাত্ৰ 300 টকা, লগত 2টা পিলো কভাৰ আছে। ইমান ডাঙৰ বেড হ'লে আপোনালোকে পাৰিব, টেনশ্যন ল'ব লগা একো নাই, বহুত ধুনীয়া। লগতে এখন আৰু এখন একে কালাৰ। ইচ্ছা কৰিলে বেলেগ বেলেগ কালাৰো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, যদি একে কালাৰ হয়। আৰু তলতো মই এখন ইউজ কৰি আছোঁ আগৰ পৰাই, ভাল পাইছোঁ কাৰণে এইবাৰ আৰু অৰ্ডাৰ কৰিছোঁ। এইখনো এখন আগতে ইউজ কৰিছোঁ মই। 100% পিয়'ৰ কটন, ধুলেও নষ্ট নহয়। কিন্তু কটনৰ অলপতো কালাৰ যাবই ওপৰতটো, সামান্য হ'লেও। ৰাণী, ধুনীয়া এজনী ছোৱালী, এটা ময়ূৰ, বহুত ধুনীয়া প্ৰিণ্ট। গৰমত গৰম চৰম নালাগে একদম। আনিব পাৰে আপোনালোকে, লিংকটো দি দিম। গৰমত গৰম নালাগে, একদম 100% কটন হয়। এই যে পিলো কভাৰ, ইমান ধুনীয়া প্ৰিণ্ট দেখিছেনে? ধুনীয়াকৈ নাচি আছে এজন ল'ৰা এজন ছোৱালী, বিৰাট ধুনীয়া, বিৰাটেই ধুনীয়া। চালে চকুৰোৱা, চাই থাকিব মন যায়। প্ৰিণ্টটো বহুত ধুনীয়া। এইটো এটা 300 টকা বেডশ্বীটে, পিলো কভাৰ চবখিনি পোৱা যায়। বেডশ্বীটখন বহুত ডাঙৰ, কিং চাইজ বেডৰ, ডাবুল বেডৰো কিন্তু কিং চাইজ বেড, বহুত বেছি ডাঙৰ। এয়াও ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, কুচন কভাৰ উইথ কুচন। এইটো এটা বহুত ধুনীয়া, অফাৰতে আনিছোঁ। নেক্সট এইটো, এয়া অফাৰত, অফাৰ বিচাৰি থাকোঁ মই মোবাইলটো খুচুৰি। এয়া এটা, 3টা, এয়া এটা ধুনীয়া ময়ূৰ এটা আছে, মষ্ট বিউটিফুল। আৰু এটা আছে, এয়া এটা বহুত ধুনীয়া। এয়া আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। এয়া হৈছে হিমালয়া নিম চাবোন, একেলগে 4 পিচ আছে। বজাৰতকৈ দাম বহুত কম, চেভ 20 rupees, 4 পিচ একেলগে আনিলে। আপোনালোকে আনিব পাৰে। এনেই দাম MRP লিখা আছে 180 rupees, আনিছোঁ 160 rupees। এয়া অফাৰত আনিছোঁ। পেট চাফাটো মন চাফা, পেটটো চাফা হৈ থাকিলে আপোনাৰ মনটো ভাল হৈ থাকিব। এইটো কনষ্টিপেশ্যনৰ কাৰণে বহুত ভাল মেডিচিন হয়। যাৰ যাৰ কনষ্টিপেশ্যন আছে খাব পাৰে। 100 গ্ৰামৰ পেকেট, 2টা, এটা বক্সৰ ভিতৰত থাকে। বজাৰত যদি আপুনি কিনিব যায়, তেতিয়াহ'লে ফাৰ্মাচীত কিনিব গ'লে দাম বহুত বেছি। ইয়াতে কম দামতে পাইছোঁ।
পেটটো চাফা নাথাকিলে আপোনাক অমৃত দিলেও বোধহয় আপোনাৰ মনটো ভাল নালাগে। গতিকে আপুনি পেটটো চাফা ৰাখিবলৈ ৰাতি খোৱাৰ সময়ত এই চববোৰ খাব পাৰে। গৰম পানী 2 চামুচ ভিজাই থ'ব, এগিলাচ গৰম পানী 2 চামুচ ভিজাই থ'ব, তাৰপিছত 1 ঘণ্টা পাছত খাব। দেখিব যে ৰাতিপুৱা সম্পূৰ্ণভাৱে পেটটো চাফা একদম। তাৰপিছত আপোনালোকে কোনে পায় মনটো একদম ভাল লাগি থাকে। আৰু যদি ৰাতিপুৱা পেট চাফা নহয় তেতিয়াহ'লে আপোনাক যিমান যি কৰিলেও আপোনাৰ মনটো ভাল নালাগে, খাব মন নাযায়, একো ভাল নালাগে, দিনটো অশান্তি লাগি থাকে। তো ৰাতি 2 চামুচ খাওক আৰু ৰাতিপুৱা পেট চাফা কৰক। এয়া ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। আগতে অৱশ্যে মই বজাৰৰ পৰা ফাৰ্মাচীৰ পৰা আনিছিলোঁ, কিন্তু দাম দেখিছোঁ বহুত বেছি লৈ যায়, যিহেতু এইটো সদায় লাগে। তো এতিয়া ফ্লিপকাৰ্টত চাৰ্চ কৰি বিচাৰি পালোঁ, অফাৰ চলি আছে, ফ্লিপকাৰ্টৰ পৰা লৈ আহিছোঁ। আপোনালোকে আনিব পাৰে যদি লাগে। পৰা অনা গোটেইখিনি বস্তু দেখালোঁ। এতিয়া এয়া দেখালোঁ চবখিনি। এতিয়া কালি শ্বপিং গৈছিলোঁ, বিগ বাজাৰ গৈছিলোঁ। বিগ বাজাৰৰ পৰা অনা বস্তুখিনি এতিয়া দেখাম। তাতে অফাৰ চলি আছে। তো অফাৰ বিচাৰি বিচাৰি গৈ আছোঁ, ক'ত অফাৰ পাওঁ। অলপমান ৰাহি হ'লেও, বৰ্তমান পৰিস্থিতিত অলপমান ৰাহি হ'লেও বহুত কামত আহে। কালি বিগ বজাৰৰ পৰা আনিছোঁ হেল্ডি ফুড, চয়া চাং। প্ৰতি সাজতে লাগে চয়াবিনটো, হেল্থৰ কাৰণে বহুত বেছি ভাল। ডাঙৰৰ পৰা সৰুলৈকে, ডেকাৰ পৰা বুঢ়ালৈকে চবকে চয়াবিন লাগে। 1 কেজি এটা অফাৰ পেক লৈ আহিলোঁ। বজাৰৰ পৰা অলপ অলপ আনি থাকিলে বহুত দাম, যিহেতু অফাৰত পাইছোঁ যেতিয়া কম দামতে পাইছোঁ। দাম আছিল 175, তো অফাৰত পাইছোঁ মাত্ৰ 130 পাইছোঁ। 175 দাম আছিলে, 130 পাইছোঁ। বহুত দিন যাব। 1 কেজি, পূৰা 1 কেজি আছে। যিমান ইচ্ছা খাই থাকক আৰু শক্তি বনাই থাকক। চয়াবিনৰ পৰা বহুত ধৰণৰ ৰেচিপি তৈয়াৰ কৰিব পাৰি, গতিকে আপোনালোকে আনিব পাৰে। পেকেটটো বহুত ডাঙৰ, দেখা সৰু যেন লাগে কেমেৰাত। মোৰ ছোৱালীজনীৰ খুব প্ৰিয়, মোৰো বহুত বেছি প্ৰিয়। অলপ হ'লেও প্ৰতি সাজতে আমাক চয়াবিন লাগেই, আপোনালোকে আনিব পাৰে। আনিছোঁ মেক্ৰণি, এই পেকেটটো কম দামত পাইছোঁ। এনেই দাম হৈছে 95, 1 কেজিতে 95, কিন্তু আমি পাইছোঁ 69 ৰুপিজত। বহুত আছে। ৰাতিপুৱা ব্ৰেকফাষ্টত বিভিন্ন ৰেচিপি বনাই খাব পাৰে। টিফিনতো নিব লাগে বাচ্ছাবিলাকক। স্কুল খোলা নাই, তথাপিও দিব বুলি কৈছে, সেইকাৰণে অলৰেডি আনি থৈ দিছোঁ। মেক্ৰণি বহুত টেষ্টি। ডাৰ্ক ফেণ্টাচি বিস্কুট, ইয়াত কোনো অফাৰ নাই। ছোৱালীজনীয়ে টপককৈ লৈছে, খাই খুব ভাল পায় তাই, ময়ো ভাল পাওঁ, খুব ধুনীয়া লাগে। কোনো ধৰণৰ অফাৰ নাই, দামো কম নহয়। 30 ৰুপিজ পাৰ পেকেট। এয়া হৈছে ৰাস্কিট বিস্কুট, ইয়াতো কোনো অফাৰ নাই, এনেই লৈ আহিছোঁ। তাত গৰম গৰম গাখীৰ দিয়া চাহ বনাওঁ আৰু ৰাস্কিট বিস্কুট মচককৈ কামুৰি থাকক। খুব টেষ্টি এই বিস্কুটো, মোৰ প্ৰিয়। আৰু নেক্সট আনিছোঁ পেকেট টপ বিস্কুট। ইয়াতো কোনো নাই অফাৰ, একো অফাৰ নাই, ভাল লাগে কাৰণে লৈ আহিলোঁ। এই পেকেটটো মেক্ৰণিয়ে হয়, বাৰিকা চাট চোটা মেক্ৰণি। আগতে আনিছিলোঁ বজাৰৰ পৰা, কিন্তু ইয়াৰ দাম বহুত বেছি। হ'ব পাৰে সৰু, দামটো বেছি, লোকচান আছে। বজাৰৰ পৰা আনিলে লোকচান, অনলাইন বা অফাৰত আনিলে বহুত লাভ হয়। এই পেকেটটো আনিছোঁ খাট্টা মিঠা মিক্সাৰ, যিটো কোনো অফাৰ নাই, যিবাৰ জুতিৰ বাবে লৈ আহিছোঁ। ইয়াত কোনো অফাৰ নাই।